নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিন বিৰতিৰ পিছত পুনৰ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোহি উদ্ভিদৰ নতুন এটা খণ্ড হাতত লৈ। সময় উপযোগী নোহোৱাৰ বাবে এইবাৰ প্ৰচাৰ হ'বলগীয়া এক্স এলফাবেটৰ ভিডিঅ'টো কিছুদিনলৈ অৰ্থাৎ 24 ডিচেম্বৰৰ দিনটোলৈকে স্থগিত ৰাখি পৰৱৰ্তী ভিডিঅ'টোহে আজি দেখুৱাব ওলাইছোঁ। গতিকে এতিয়া পলম নকৰি এই ভিডিঅ'টোৰ মাজলৈ অকণমান আগবাঢ়ি যাওঁ বলকচোন। দেখুৱাইছোঁ এইজোপা উদ্ভিদ। যাৰ ইংৰাজী নাম য়েলো অলিণ্ডাৰ, বৈজ্ঞানিক নাম কাস্কাবেলা থেবেটিয়া, যাক কিছুদিন পূৰ্বে থেবেটিয়া পেৰুভিয়ানা বুলি জনা গৈছিল আৰু অসমীয়াত যাক আজি কোৱা হয় হালধীয়া কৰবী বুলি। কৰবী হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা এবিধ চিৰসেউজ জোপোহা সৰু গছ। ই সাধাৰণতে 2 পৰা 6 মিটাৰ ওখ হয়। ইয়াৰ পাত সংকীৰ্ণ, জোঙা আৰু গাঢ় সেউজীয়া। ফুলবোৰ বছৰজুৰি ফুলিলেও গ্ৰীষ্মকালত ইয়াৰ ফুলাৰ সময় শিখৰত হয়। এই ফুলৰ পাহিৰ সংখ্যা 5। ফুলৰ ৰং বগা, কমলা, হালধীয়া আদিৰ ভিতৰত যিকোনো হ'ব পাৰে। একোপা ফুলৰ দৈৰ্ঘ্য 1.5 ইঞ্চি হয়। ফল বা বীজৰ পত্ৰটো 2টা দীঘল গুটিৰে গঠিত, যিয়ে কেইবাটাও বীজ মুক্ত কৰে, যাৰ প্ৰতিটোতে ৰেচমী চুলিৰ গুটি থাকে। এই কৰবী গছৰ পৰা বগা গাখীৰযুক্ত ৰস নিৰ্গত হয়। এই ফুলক ডিফলি বা সন্মূল হিমাৰ বুলি জনা যায়। ইয়াক প্ৰচুৰ আৰু দীৰ্ঘস্থায়ী ফুলৰ বাবে প্ৰশংসা কৰা হয়। ই এক আলংকাৰিক উদ্ভিদ হ'লেও উদ্ভিদৰ সকলো অংশই বিষাক্ত। বাগিচা, উদ্যান, পথৰ দাঁতিত ইয়াক আলংকাৰিক উদ্ভিদ হিচাপে ৰোপণ কৰা হয়। ইয়াক লাকি নাট, বি ষ্টিল বা হালধীয়া ঘণ্টা আদি বিভিন্ন নামেৰে জনা যায়। ভূমধ্য সাগৰ আৰু দক্ষিণ পশ্চিম এছিয়াত উৎপত্তি হোৱাৰ পৰাই অলিণ্ডাৰ বিশ্বৰ বহু উষ্ণ আৰু নাতিশীতোষ্ণ অঞ্চললৈ বিয়পি পৰিছে। সময়ৰ লগে লগে অসংখ্য জাতৰ কৰবী দেখা পোৱা গৈছে। তাৰে ভিতৰত ভেনিলাৰ সুগন্ধিযুক্ত ফুলৰ সৈতে মিঠা অলিণ্ডাৰ আছে। পৰিচয়ৰ পিছতে এইবাৰ উল্লেখ কৰিছোঁ এই ফুলৰ আধ্যাত্মিক দিশটোৰ কিছু কথা। কৰবী ফুলক আধ্যাত্মিক দিশত এক বিশেষ স্থান দিয়া হয়। বিশেষকৈ হিন্দু ধৰ্মত ইয়াক ভগৱান শিৱৰ প্ৰিয় ফুল হিচাপে গণ্য কৰা হয়। ভগৱান শিৱ হেনো অতি সোনকালেই প্ৰসন্ন হয় যদিহে এই ফুল তেওঁক অৰ্পণ কৰা হয়। সেইবাবে শাওণ মাহৰ প্ৰতি সোমবাৰে এই ফুল তেওঁক উচৰ্গা কৰিব লাগে বুলি লোকবিশ্বাস আছে। কিন্তু এই ফুল কেৱল যে শিৱৰেই প্ৰিয় তেনে নহয়, ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰো অতিকৈয়ে প্ৰিয়। যিহেতু ধৰ্মীয় গ্ৰন্থ আৰু বাস্তুশাস্ত্ৰ মতে এই গছ মা লক্ষ্মীৰ বাসস্থান, সেয়েহে এই কৰবী গছ ঘৰত ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত সুখ সমৃদ্ধি আৰু শান্তি বিৰাজ কৰে বুলি বিশ্বাস কৰা হয়। এই ফুলৰ প্ৰতিটো ৰঙৰে সুকীয়া আধ্যাত্মিক তাৎপৰ্য আছে বুলি জনা যায়। দৰ্শকসকল, এতিয়া আৰু এই ফুলৰ আধ্যাত্মিক কথাখিনি ইমানতে সামৰি ইয়াৰ অন্য এটা দিশ অৰ্থাৎ সাহিত্যৰ মাজত কৰবীক এবাৰ বিচাৰি যাওঁ বলকচোন। অসমীয়া বা ইংৰাজী সাহিত্যত কৰবী ফুলে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। আধুনিক বহু লেখকে তেওঁলোকৰ ৰচনাত এই ফুলক ৰূপক হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে, য'ত ইয়াৰ সৌন্দৰ্যৰ লগতে ইয়াৰ বিপদজনক দিশটোকো আলোকপাত কৰিছে। উদাহৰণস্বৰূপে ৰঙা কৰবী ফুল নামৰ এখন কিতাপ আছে, য'ত এই ফুলক বিভিন্ন দৃষ্টিকোণৰ পৰা উপস্থাপন কৰা হৈছে। আকৌ মোৰ বাবে নুৰুবা কৰবী ফুল নামৰ লেখাটো উল্লেখযোগ্য।
মুঠতে সৌন্দৰ্য আৰু বিষাক্ততাৰ সংমিশ্ৰণে জীৱনৰ ভাল আৰু বেয়া দিশবোৰক প্ৰতিনিধিত্ব কৰে বোলা বহু লেখাই অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে। ইংৰাজী সাহিত্যতো অলিণ্ডাৰক দ্বৈতভাৱে চিত্ৰিত কৰা হয়। ইয়াৰ আকৰ্ষণীয় ফুল আৰু কঠিনতাই ইয়াক যিদৰে বিশ্বজুৰি জনপ্ৰিয় আলংকাৰিক উদ্ভিদ কৰি তুলিছে, ঠিক সেইদৰে ইয়াৰ শক্তিশালী বিষক্ৰিয়াই সাহিত্যত লুকাই থকা বিপদ আৰু সম্ভাৱ্য ক্ষতিৰ প্ৰতীক হিচাপে স্থান লাভ কৰিছে। জেনেট ফিছৰ হোৱাইট অলিণ্ডাৰ এই উপন্যাসখনত এগৰাকী কণমানি ছোৱালীয়ে প্ৰেমিকক অলিণ্ডাৰৰ ৰসেৰে বিষক্ৰিয়া কৰাৰ অপৰাধত কাৰাগাৰত বন্দী হোৱাৰ পাছত তাতেই ডাঙৰ হোৱাৰ অভিজ্ঞতাক কেন্দ্ৰ কৰি লিখা হৈছে। সমসাময়িক কিছুমান সাহিত্য গ্ৰন্থত য়েলো অলিণ্ডাৰক বিপদ, প্ৰতাৰণা বা সুন্দৰ মুখাৱয়ৱৰ আঁৰত লুকাই থকা আন্ধাৰৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। নিশান্ত শ্ৰীবাস্তৱৰ এই উপন্যাসখনত উদ্ভিদৰ নামটোৱেই নায়কৰ প্ৰতাৰণা আৰু লুকাই থকা বিপদৰ অভিজ্ঞতাক উপমা হিচাপে লোৱা দেখা গৈছে। অলিণ্ডাৰৰ কথা ঐতিহাসিক গ্ৰন্থতো উল্লেখ আছে। এই নামটোৰ সৈতে নিৰ্দিষ্ট স্থানৰো সম্পৰ্ক আছে, যেনে টেক্সাছৰ গালভেষ্টন, যিখন এসময়ত অলিণ্ডাৰ চহৰ নামেৰে জনাজাত আছিল। বন্ধু-বান্ধৱীসকল, ইমান সময় আমি অসমীয়া আৰু ইংৰাজী সাহিত্যত সুন্দৰকৈ ফুলি থকা কৰবীজোপাক সহজেই বিচাৰি পালোঁ, নহয়নে বাৰু? এতিয়া তেনে শেষত জনাবলৈ চেষ্টা কৰিছোঁ পৰম্পৰাগত ৰোগ চিকিৎসাত এই ফুলক কিদৰে ব্যৱহাৰ কৰা হয়। বিষাক্ততা স্বত্বেও অলিণ্ডাৰৰ সকলো অংশই যেনে ফুল, শিপা, বাকলি আদি ৰোগ চিকিৎসাৰ বাবে প্ৰয়োজনীয়। শিপাবোৰ অৰ্শ, আলচাৰ, ৰিংৱৰ্মৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহৃত হৈ আহিছে আৰু বাকলিক বমি, প্ৰস্ৰাৱ, হৃদযন্ত্ৰৰ টনিক, কফ, ডায়েবেটিছৰ ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। পৰম্পৰাগত চিকিৎসাত বিশেষকৈ ছালৰ ৰোগ, টিউমাৰ চিকিৎসা আদিকে ধৰি বিভিন্ন কামত ব্যৱহৃত হৈছে, কিন্তু ইয়াৰ ব্যৱহাৰত বিষক্ৰিয়াৰ সম্ভাৱনা থকাৰ বাবে সাৱধানতাৰ প্ৰয়োজন। দৰ্শকসকল, ৰোগ চিকিৎসাৰ ক্ষেত্ৰত মাত্ৰ ইমানখিনিকে কৈ মই মৃণালিনীয়ে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।